বন্ধুসকল অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালো। আজি আমি শিক্ষা অধিকাৰ অধিনিয়ম ২০০৯ আইনখনৰ বিষয়ে আলোচনা কৰিম। এই আইনখনৰ ওপৰত আসলতে সকলো ধৰণৰ পৰীক্ষাতে যথেষ্ট প্ৰশ্ন আহে। আহক ভিডিঅটো আৰম্ভ কৰোঁ। The Constitution 86th Amendment Act 2002 inserted Article 21A in the Constitution of India to provide free and compulsory education of all children. 86 নং সংবিধান সংশোধনী হৈছিল RTE Act 2009 কাৰণে। এই সংশোধন হৈছিল 2002 চনত আৰু ইয়াতে এটা আৰ্টিকল এড কৰা হ'ল 21A নামেৰে। আৰু এই আইনখনৰ মুখ্য উদ্দেশ্য আছিল সকলো ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ ফ্ৰী আৰু কম্পালসৰি শিক্ষা প্ৰদান কৰা। In the age of 6 to 14 years as a fundamental right. 6 বছৰৰ পৰা 14 বছৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই মৌলিক অধিকাৰ হিচাপে পৰিগণিত হয় আৰু যদি এই অধিকাৰ খৰ্ব হয় তেতিয়া কোৰ্ট পৰ্যন্ত যাব পৰাৰ এখন আইন প্ৰস্তুত কৰা হৈছিল। Article 21A and RTE Act come into effect on 1st April 2010. Article 21A অৰ্থাৎ Right to Education Act এফেক্টত অনা হৈছিল 1st April 2010 জম্মু কাশ্মীৰৰ বাদে। জম্মু কাশ্মীৰত তেতিয়া এই আইনখন প্ৰযোজ্য কৰা হোৱা নাছিল। India became one of 135 countries to make education a fundamental right of every child. আৰু এই আইনখন প্ৰযোজ্য কৰাৰ লগে লগে ভাৰতবৰ্ষ হৈ পৰিছিল 135 নম্বৰৰ দেশ, যিখন দেশে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাক এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছিল। শিক্ষা অধিকাৰ আইন 2009ৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যেনে ফিজিকেল পানিছমেণ্ট এণ্ড মেণ্টেল হাৰাছমেণ্ট, স্ক্ৰিনিং প্ৰচিডিউৰ্ছ ফৰ এডমিশ্যন অফ চিলড্ৰেন, কেপিটেশ্যন ফ্ৰী, নো প্ৰাইভেট টিউশ্যন বাই টিচাৰ্ছ, ৰানিং অফ স্কুল উইথাউট ৰেকগনেশ্যন। ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ শাৰীৰিক আৰু মানসিক কষ্ট দিব নোৱাৰিব। এডমিশ্যনৰ কাৰণে মাক দেউতাক অথবা ছাত্ৰ-ছাত্ৰীৰ কোনো ধৰণৰ ইণ্টাৰভিউ বা টেষ্ট ল'ব নোৱাৰিব। সম্পূৰ্ণ ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰিব লাগিব আৰু শিক্ষকে কোনো ধৰণৰ প্ৰাইভেট টিউশ্যন ল'ব নোৱাৰিব। স্কুলসমূহ সম্পূৰ্ণৰূপে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব আৰু শিক্ষকসমূহ উপযুক্ত শিক্ষাগত অৰ্হতা সম্পন্ন হ'ব লাগিব। এই আইনৰ অধীনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ কথা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। যদি 60 জনৰ ওপৰত ছাত্ৰ-ছাত্ৰী থাকে তেতিয়া শিক্ষক থাকিব লাগিব 2 জন। যদি 61 জন আৰু 90 জনৰ ভিতৰত ছাত্ৰ-ছাত্ৰী থাকে তেতিয়া শিক্ষক হ'ব লাগিব 3 জন আৰু 91 পৰা 120 জন ছাত্ৰ-ছাত্ৰী থাকিলে শিক্ষক হ'ব লাগিব 4 জন আৰু 150 জনৰ ওপৰত ছাত্ৰ-ছাত্ৰী থাকিলে শিক্ষক থাকিব লাগিব 5 জন আৰু তাৰ লগতে এজন প্ৰধান শিক্ষক থকাটো বাঞ্ছনীয়। ইয়াতে বিএডত অহা এটা কুৱেশ্যনছ হৈছে যে বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট ৱাজ এলিমেণ্টাৰী এডুকেশ্যন মেড এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকল 21A। আৰ্টিকল 21Aৰ অধীনত সংবিধানৰ কোনখন সংশোধনীয়ে প্ৰাথমিক শিক্ষাক এক মৌলিক অধিকাৰ ৰূপে স্বীকৃতি দিয়ে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে দ্য 86th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2002। আন এটা প্ৰশ্ন আহিছিল যে হুইচ অফ দ্য ফলোয়িং ক্লাছেছ আৰ কভাৰ্ড ইন এলিমেণ্টাৰী এডুকেশ্যন ইন ইণ্ডিয়া। ভাৰতৰ প্ৰাথমিক শিক্ষাত কোনটো ক্লাছলৈকে ধৰা হয়? ইয়াত অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ক্লাছ 1 to ক্লাছ 8। CTET, DLED, BEd সকলো এক্সামৰ কাৰণে এই শিক্ষাৰ অধিকাৰ অধিনিয়ম 2009 আইনখন যথেষ্ট গুৰুত্বপূৰ্ণ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।